हेलो फ्रेंड्स की खबर आशा करो সকলো ভালেই আছে আজি আমি ত্ৰিদীপ আৰু মই ওলাই আহিছো গুৱাহাটীলৈ বুলি গুৱাহাটীৰ উমানন্দ মন্দিৰলৈ যাম বুলি ওলাই আহিছো আৰু জাৰ্নিটো হ'ব ট্ৰেইনত আমাৰ নগাঁও টু গুৱাহাটী তো বলক ভিডিওটো আৰম্ভ কৰো আৰু এইফালে এখন আহি গ'ল গুৱাহাটীৰ সাইডৰ পৰা কাজিৰঙা এক্সপ্ৰেছ এখন যোৱাৰ পিছতে আমাৰ ট্ৰেইনখন আহিব এতিয়া মই ট্ৰেইনখনত উঠিলো খিলঘাট টু গুৱাহাটী যিখন ট্ৰেইন আহে সেইখন ট্ৰেইনত মই বহিলো লৈ পেলাই ধুনীয়াকৈ মই আপোনালোকক ভিউখিনি দেখাই গৈ থাকিম ধুনীয়াকৈ এনজয় কৰি গৈ থাকক আমি আহি পাই গ'লোহি এতিয়া বৰ্তমান গুৱাহাটী ষ্টেচনত ট্ৰেইনৰ পৰা নামি ল'লোঁ নামি লৈ পেলাই এতিয়া ডাইৰেক্ট বলক যাওঁ এতিয়া উমানন্দ আৰু এয়া উমানন্দৰ যিটো আগৰ ৰাস্তা সেই ৰাস্তাটো চব পালোহি এতিয়া ব্ৰহ্মপুত্ৰৰ চাইডত যাব লাগিব আমি উমানন্দৰ কাৰণ ফেৰীত যাব লাগিব উমানন্দলৈ সেই ফেৰীলৈ আমি গৈ আছোঁ দেখিছে এইফালে ইয়াৰ পৰা এতিয়া নামিব লাগিব ভিউটো চাওক কি ধুনীয়া ভিউ এটা পোৱা যায় ইয়াৰ পৰা দেখাই দিছোঁ এবাৰ আৰু আমি এনেকৈ আহি এতিয়া ফেৰীত উঠি ল'লোঁ আৰু ইয়াত টিকেটৰ প্ৰাইচটো মই কৈ দিছোঁ ইয়াত আপোনালোকে পাই যাব 40 টকাত এজন মানুহৰ টিকেট 40 টকাকৈ লয় আৰু অহা যোৱা দুইটা হৈ যাব উমানন্দলৈ সেই 40 টকা ইয়াতে প্ৰথমতে কাটি ল'ব লাগে তাৰপিছত অহা যোৱা দুইটা আপোনালোকে 40 টকাত কৰি দিব পাৰিব তো এখন ইফালৰ পৰা এখন ফেৰী আহি আছে দেখিছে ধুনীয়া লাগিছে আৰু এইফালে ইটো দেখিছে এইটো উমানন্দ ইয়ালৈকে আমি যাব লাগিব এতিয়া তো বলক ফেৰী দি আমি যাত্ৰা আৰম্ভ কৰোঁ উমানন্দলৈ বুলি এতিয়া আমি পাই গ'লো সেই উমানন্দ আৰু উমানন্দৰ এবাৰ মন্দিৰটো মই দেখুৱাই দিওঁগৈ ভিতৰলৈ গৈ তো বলক মন্দিৰৰ ভিতৰত এতিয়া যাওঁ আৰু এবাৰ মই গোটেই ভিউটো এবাৰ দেখুৱাই দিছোঁ ওপৰৰ পৰা চাওক এইখিনি এই জেগাখনকে কয় উমানন্দ আৰু এইফালে ইয়াত দেখিছে মন্দিৰ ইয়াত এটা মন্দিৰ আছে আৰু ইয়াৰ আগত এটা মন্দিৰ আছে সেই মন্দিৰটো মই এবাৰ দেখুৱাই দিওঁগৈ বলক আৰু এয়া দেখিছে ভিতৰৰ মন্দিৰ উমানন্দৰ ফালে চাই লওক আপোনালোকো আহিম বুলি ভাবিছে যদি আহিব পাৰে বহুত ধুনীয়া এটা মন্দিৰ আছে ইয়াত তো ভিডিওটো যদি সম্পূৰ্ণ ইয়ালৈকে চালে তে এটা লাইক কৰিবলৈ নাপাহৰিব তো থ্যাংক ইউ